Hello everyone, welcome to my YouTube channel. মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু নতুন এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক ভাল মোৰো ভাল এটা দেৰি হৈ গ'ল তেতালে চাহ বনাবলৈ কাৰণে ৰেডি কৰি আছিলো ব্লগ আৰু এইফালে এয়া মই পিঠাখিনি এনেকৈ পানীত হেৰি কৰি লৈছো তেল অলপ দি দিছো আৰু লগতে চাহ কেৰাহীও পাতি দিলো এতিয়া মই বনাই লওঁ ধুনীয়াকৈ দেৰিও হৈ গ'ল কিবা এটা কাম আছিলে কাৰণে মই বনোৱা নাছিলে এতিয়া ধুম বনাই মেলি দেউতালৈ লৈ যাওঁ মই ভিডিঅ'টো চাই থাকিব দেই মই এতিয়া ওলাই ল'লোঁ ধুনীয়াকৈ যাবলৈ কাৰণে দেৰিয়ে হৈ গ'ল তো ওলাইছোঁ আপোনালোকক মই একেবাৰে দেউতাৰ দোকানতে লগ পাম মোৰ ভিডিঅ'বিলাক চাইছেনে নাই কমেণ্ট কৰি জনাব দেই এইফালে এয়া দেউতাৰ ওচৰত পালোহি মই খাই বৈ লওক তাৰপিছত বজাৰ চজাৰ কৰিম তাৰপিছতহে ঘৰত যাম মই হাই এভৰিৱান নমস্কাৰ আজি হৈছে শিৱৰাত্ৰি তাৰ বাবে আমি শিৱ পূজাৰ কৰিবলৈ কাৰণে শিৱ মন্দিৰ যাম আৰু মাৰ চাদৰ মেখেলাযোৰ ওলাই লৈছোঁ আৰু ৰেডি হৈ যাওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া মই গৈ আছোঁ এইফালে মামী মনো ধুনচালি এতিয়া ডাইৰেক্ট গৈ মন্দিৰতে লগ পাম দেই হেই তুমিও যাবা কলৈ যাবা ঠাণ্ডা লাগিব ক'ত যাবা মন্দিৰ কৈ দিয়া এটা ফুটচলে একেবাৰে গামোচাখনো দীঘলকৈ লৈছে আৰু আমি এইফালে টমটমত উঠি একদম থমথমকৈ বহি মন্দিৰ যাবলৈ ওলাইছোঁ আৰু এইফালে এয়া পালোহি আৰু এইফালে প্ৰসাদবিলাক লৈ লওঁ চাকি ধূপ চাকিবিলাক লৈ লওঁ আৰু মন্দিৰত আহি পালোহি এইফালে চাকি তাকি জ্বলাই লওঁ আৰু ধুনীয়াকৈ চাকি বন্তি জ্বলাই লৈছোঁ লাহেকৈ আৰু মই ভাবিলোঁ যে মই যোৱা মন্দিৰটোৰ অলপমান ভিডিঅ' কৰোঁ আহত গছৰ তলতে চাকি বন্তি জ্বলোৱা ব্যৱস্থা কৰিছিল আৰু শিৱলিংটোৰ ওচৰতে আছিল এনেকৈ ইয়াতে আমি চাকি বন্তি জ্বলালোঁ ইমান মানুহ চাগে বহুত দেৰি হ'ব চাই থাকিব লাইন পাতি আছোঁ আৰু লাইন পাতি আছোঁ আমিও কেতিয়া যে হ'বগৈ শান্তি লাগি একো নাই মহাদেৱক পূজা কৰিবলৈ আহিছিলোঁ এতিয়া অলপমান হনুমান মন্দিৰত আহিছোঁ অলপ সেৱা কৰিবলৈ হনুমান মন্দিৰ ডেকোৰেশ্যন বঢ়িয়া गीता अयो वाह चल रहा है क्या खा रही हो क्या है बोलो
ক কি খাইছ আৰু মুনুক আৰু লাগে পিজ্জা খালে আৰু লাগে সেইকাৰণে মাকক আমনি কৰি আছে ঘৰত ফাইনেলি আহি পাই গ'লোহি আৰু ইমানে লাইন পাতিছে ইমান মানুহ হৈছিলে আজি মন্দিৰত তো আহি পাই এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি মুখ হাত ধুই লওঁ ভাত পানী খাই লওঁ ভাত নহয় জলপান খাই লওঁ আজিলে এই ভিডিঅ'টো ইমানেই ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব দেই বাই বাই এভৰিৱান